হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা সকলোকে হেপ্পী দিৱালী। আৰু এয়া মা আৰু মই ফুলজাৰি জ্বলোৱাত লাগি গ'লোঁ। হেল্ল' গাইজ, আজি সকলোকে মোৰ ফালৰ পৰা হেপ্পী দিৱালী। আৰু সকলোৰে যাতে এই পোহৰৰ উৎসৱটিয়ে সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ। আৰু আজি মই কেনেদৰে ঘৰখন সজাইছোঁ তেনেহ'লে আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব ভিডিঅ'টো। এয়া মই নতুন চাকি অলপ কিনি আনিলোঁ আৰু এতিয়া তিয়াই থৈছোঁ। এতিয়া চাকিখিনি লগাবৰ কাৰণে মই অলপ মাটি দি এনেকৈ বাঁহত লগাই থৈছোঁ, কাৰণ আমি কলপুলি নুপুতো, সেইটো এটা কাৰণ আছে। আৰু এয়া ভাগিনে অলপ মোক সহায় কৰি দিছে, তাই এয়া চাকিকেইটা ধুনীয়াকৈ দি দিছে। আৰু এয়া লাইট লগাবৰ কাৰণে দেউতাই মোক অলপ সহায় কৰি দিছে। ময়ো এতিয়া লাইটখিনি জইন দি লগাই লওঁ, তাৰ পাছত আপোনালোকক সন্ধিয়াকৈ লগ পাই আছোঁ। এয়া মোৰ লাইট লগোৱা কামটো হৈ গ'ল আৰু এয়া সন্ধিয়া চাকিখিনি জ্বলালোঁ মই। আৰু এইখিনি জ্বলাই মই বাহিৰত দি পিনে আপোনালোকক গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। আৰু আপোনালোকে বাৰু কেনেধৰণে পালন কৰিলে মোক কমেণ্ট কৰি জনাব। এয়া মই চাকিখিনি এতিয়া বাহিৰত দি লওঁ। বাহিৰত চাকিখিনি দিলোঁ আৰু এতিয়া আৰু বাকীকেইটা চাকিও জ্বলাই লৈছোঁ। এয়া আমাৰ বাহিৰটো মই আপোনালোকক দেখুৱাই আছোঁ, কেনেধৰণে লাইটকেইটা ফিটিং কৰিছিলোঁ মই। বেছিকৈ লগোৱা নাই ইমান, আৰু অলপ চিম্পুলকৈ লগাই থৈছোঁ বাৰু। এয়া অলপ ফুলজাৰি দি মা আৰু মই অলপ এনজয় কৰিলোঁ। এয়া আমাৰ ঘৰৰ সন্মুখত। এতিয়া এইটো ৰাস্তাৰ পৰা এনেকুৱা লাগিছে দেখিবলৈ, আৰু চিম্পুল হ'লেও মোৰ ভালে লাগে চিম্পুলকৈ। আৰু আমি লাইট বেছি নজ্বলাওঁ, চাকিয়ে বেছি ব্যৱহাৰ কৰোঁ। এতিয়া আমি অলপ গাঁৱৰ ফালে ওলাই যাম আৰু আপোনালোকো মোৰ লগতে ব'লক আমাৰ গাঁওখন চাই ল'ব। অলপ আগতকৈ কমিছে দেৱালীৰ বেছি জাক-জমকতাবোৰ, যিহেতুকে এতিয়া পৰিস্থিতিও ভাল নহয়। আৰু এয়া আমাৰ গাঁৱত অলপ চলপকৈ মানুহবিলাকে পালন কৰিছে দেৱালী, লাইট লগাইছে আৰু চাকিও জ্বলাইছে সমানে। চাওকচোন আপোনালোকে কেনেকুৱা পায়। আৰু দেৱালী বুলি উঠা ফটো কেইখনমানো ভিডিঅ'টোত এড কৰি দিম, আপোনালোকে চাই পিনে কমেণ্ট কৰি জনাব কেনেকুৱা পালে।